এপালি সাধাৰ বাবেই লংকা কাণ্ড সাধাৰ বাবেই জেললৈ গ'ল এজন প্ৰাক্তন সৈনিক মোক সি সাধা বিচাৰিলে মহিয়াতি গাঁও সহাজ বৰাই তাৰপৰা মই বোলো সাধা টেমাটো মোৰ হাতত নাই সাধা ঘৰত আছে মই তোমাক আনি দিব লাগিব ইমান সাধাকণৰ কাৰণে মানুহে ইমান নিকৃষ্টতালৈ যে নামিব পাৰে ইয়াৰ নিদৰ্শন আমি আগতে পোৱা নাই জগ লগাই থৈছিলোঁ নেকি তোমাক তুমি চেধা এখন বিচাৰিছা চেধা টেমাটো মই ঘৰতে তোমাক আনি দিব লাগিব তুমি মদ খাই আহিছা তোমাক মই ইমিডিয়েট চেধা টেমাটো উলিয়াই দিব নোৱাৰো পকেট নাই ইমানি মানুহ এতিয়া গৈ নিজে গৈ কথাখিনি এইটো কোৱা হৈছে 30 বিঘা কৃষিভূমিৰ ধান খেতি নষ্ট হোৱাত হাহাকাৰ লাগিল কলাইখোৱা চিট ফাৰ্মৰ কৃষকসকলৰ ভুক্তভোগী কৃষকসকলে আৰক্ষীৰ কাকচপাত স্বৰাজ বৰাই ক্ষতিপূৰণ দিম বুলি কৈছিল যদিও পিছত ওলোটা কৰ মাৰে অৱশেষত কৃষকৰ এজাহাৰৰ ভিত্তিত প্ৰাক্তন সৈনিক স্বৰাজ বৰাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে মানে মই দোকান হেৰি কৰিছিলোঁ বন্ধ কৰিলোঁ তাতে মোক সি সাধা বিচাৰিলে মহিয়াতি গাঁও স্বৰাজ বৰাই তাৰপৰা মই বোলো সাধা টেমাটো মোৰ হাতত নাই সাধা ঘৰত আছে মই তোমাক আনি দিব লাগিব তো সাধা টেমাটো মই আনি দিলোঁ স্বৰাজ বৰাক আনি দিওঁতে ক'লে বোলে মই সাধা ভিক্ষাৰী নেকি তাত বোলে তুমি কিবা খাই আহিছা যদি যোৱা সাধা নোখোৱা যদি মই তেনেকৈ ক'লোঁ কোৱাৰ পিছত বোলো হেৰি নহয় কৈছে ৰ'বাচোন মোক ৰ'বলৈ দিম কৈছে তোমাৰ কাম তুমি কৰাগৈ মোৰ কাম মই কৰোঁগৈ বছ তেনেকৈ কৈ সি 5-10 মিনিটমানৰ পিছতে সি ট্ৰেক্টৰখন উলিয়াই লৈ আহি মোৰ মাটি গোটেইখিনিত হাল বাই দিছে কেঁকুৰিবাৰী ফাৰ্মত পলসা 30 বিঘা ফাৰ্মৰ মাটি কলাইখোৱা ফাৰ্মৰ কি খেতি কৰিছিলে আপুনি বাও খেতি পেলাইছিলোঁ আমি তাৰপিছত সি ট্ৰেক্টৰ মাৰি হাল মাৰি দিলে গোটেই মাটিটো তাৰপৰা সি কঠীয়া চঠীয়া অলপ উঠাই লৈ গ'ল তাৰপৰা আমি পিছদিনাখন ৰাতিপুৱাই গামবুঢ়াক মাতি আনি দেখুৱালোঁ দেখুৱাই কৰি পেলাই আমি থানালৈ গ'লোঁ থানাত তেওঁলোকক মাতিলে মাতাৰ পিছত তেওঁলোকে ক'লে যে আমি ক্ষতিপূৰণটো ভৰি দিম ঠিক তেনেকৈ কৈ মোকামিলা কৰিম বুলি ক'লে তাৰপিছত আকৌ ওলোটাই সিহঁতে আমাৰ ওপৰত হেৰি কৰিছে কিবা পইচা বেছিকৈ বিচাৰিছোঁ বুলি পেলাই ব্লেম দিছেগৈ আমাক গৈ পেলাই